Hi everyone, স্বাগতম জানাইছো সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লে আৰু আজি হৈছে চিলড্ৰেন ডে আৰু মই ওলাইছো মোৰ চিলড্ৰেন কেইটাক লগত লৈ আজি যাম এঠাইলে চিলড্ৰেন ডে মনাবলৈ গতিকে ভিডিঅ'টো চাই থাকিব আপোনালোকে ইয়া পটাপট কেইটামান ভাত বনাইছো এয়া দালি এয়া আলু পিটিকা আৰু এয়া হৈছে ভাজি এটা খাম খাই আমি এতিয়া ওলাই দিম এইজনী আমাৰ কুহু কুহু হ্যাপি চিলড্ৰেন ডে হ্যাপি চিলড্ৰেন ডে Thank you, Ma. কুহুৱে খং কৰি গুচি গ'ল চিলড্ৰেন ডে আমি আজি ক'ত যাম ফুৰিবলৈ যাম দেই ৰেডি হৈ গ'লো যাবলৈ এড্ৰেছ অ'কে তেতিয়াহ'লে ব'লক এয়া আৰম্ভ হৈ গ'ল আমাৰ যাত্ৰা অকণমান আগলৈকে যাম এয়া বাইকত যাম তাৰপিছত তাৰ পৰা যাম ই ৰিক্সাত যাম এয়া বহি ল'লোঁ টমটমত এতিয়া আমি যাম মেট্ৰ' ষ্টেচনলৈকে যাম ইয়াৰ পৰা 5 মিনিটমান লাগিব 5 মিনিটৰ ৰাস্তা হয় মেট্ৰ' ষ্টেচনলৈকে এয়া পাই গ'লোহি মেট্ৰ' ষ্টেচন এয়া হৈ গ'ল কাৰ্ড ৰিচাৰ্জ কৰি বহুত চিন্তা কেতিয়া গৈ পাম আমি আৰু ফাইনেলি বহি দিলোঁ মেট্ৰ' ট্ৰেইনত এতিয়া গৈ আছোঁ বাহিৰৰ ফালটো অকণমান ঘূৰাই দিছোঁ কেমেৰাটো এয়া হৈছে বাহিৰ ছাইডটো এতিয়া আমি ট্ৰেইনৰ পৰা নামি দিলোঁ এতিয়া নেক্সট এখন মেট্ৰ'ত যাম দুখন ট্ৰেইন সলাব লাগে এয়া আমি গ'লো এই মেট্ৰ' পৰাই আৰু এইখন আহি পাই গ'লো আমি Rifles के CHM Papiru Singh को এইখন হৈছে শ্বহীদসকলৰ স্মৃতিৰ উদ্দেশ্যত নিৰ্মিত এখন উদ্যান যিসকল সৈনিক যুদ্ধত শ্বহীদ হৈছিলে তেখেতসকলৰ স্মৃতিস্বৰূপে এই উদ্যানখন বনাইছে তেতিয়া শ্বহীদ হৈছিলে আৰু ইয়াতে সেইসকল সৈনিকৰ মূৰ্তিও বনাই থোৱা আছে চাৰিওফালে খুব এটা ভাল লগা পৰিৱেশ আহি খুব ভাল লাগিছে এটা নিৰিবিলি পৰিৱেশ এইজন এজন হয় যোদ্ধা শ্বহীদ হয় চাৰিওফালে সেউজীয়া সেউজীয়া এয়া আমাৰ জুমন আৰু কুহু দৌৰা দৌৰিত লাগি গ'ল আমি পাই গলো ন্যাশনাল ওয়ার মেমোরিয়াল দিল্লী আর এখানে সব তাজমহল নহয় এই ইন্ডিয়া গেট আৰু ইয়াত এনেধৰণে কিছুমান ফুলৰ থোপা সজাই থোৱা আছে ৰং বিৰঙৰ দেখি খুব ভাল লগা এটা মই ভাবিছিলোঁ বিক্ৰী কৰিব বুলি কিন্তু নহয় এনেধৰণে সজাই থোৱা আছিলে ফাইনেলি আমি উপস্থিত হৈ গ'লো নেশ্যনেল ৱাৰ মেমোৰিয়েল
এটা খুব ভাল লগা পৰিৱেশ এটা। মানুহৰ খুবেই ভিৰ আছিল সেইদিনাখন, দেওবাৰ আছিল কাৰণে। ইয়াত দেওবাৰৰ দিনটোত খুব ভিৰ হয়। আৰু এইবিলাক এই ধৰণে শ্বহীদসকলৰ নাম লিখি থোৱা হৈছে। এইবোৰ হৈছে যুদ্ধৰ ছবি, এনেদৰে ৱালত অংকন কৰি ৰখা হৈছে। এইখন হৈছে বেটেল অফ ৰাংজেলা, এইখন হৈছে অপাৰেশ্যন মেঘদূত। ইয়াত বহুকেইখন আছে যুদ্ধৰ ছবি অংকন কৰি থোৱা আছিলে। এতিয়া ইয়াত পেৰেড আৰম্ভ কৰিব। আগতে এই পেৰেড ডেইলি কৰিছিলে। যেতিয়াৰ পৰা কৰোণা আৰম্ভ হ'ল তেতিয়াৰ পৰা সপ্তাহত প্ৰায় এদিনহে কৰে, দেওবাৰৰ দিনটোত কৰে।
আহি গ'লো আমি পেৰেড চাই পেলাই এতিয়া যাওঁ ঘৰলৈ এয়া চব আহি গ'ল পেৰেড চাই আৰু সেইফালে আছে ইণ্ডিয়া গেটটো কিবা আমি বেক কেমেৰা কৰি দেখুৱাই আছোঁ এইটো হৈছে ইণ্ডিয়া গেট এতিয়া কিবা কাম চলি থকাৰ কাৰণে আগফালে যাবলৈ নিদিয়ে এইটো বেক চাইডটো হয় জুমান আহি গ'ল জুমান কেনেকুৱা লাগিল ক পেৰেড চাই পেলাই বঢ়িয়া বঢ়িয়া আমি ঘৰত যাওঁ চুৱেটাৰটো এটা পিন্ধি ল'লোঁ ঠাণ্ডা লাগিছে চাই আহিলে আমি 더는 참을 수 없을 것 같아 매번 거짓말로 흔들어 난 나를 모든 게 다 상처로 남아 이미 어긋나버린 너와 나 하루하루 쌓여가고 있는 식어버린 내 맘 হৈ গ'ল আমাৰ এতিয়া ওলাই এতিয়া যাওঁ 없어 돌이킬 수도 없어 지쳐가나 봐 내가 Bye 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 leave me by There's no reason why Bye bye reason why 놓아줄게 널 이제는 leave me by আৰু আজিৰ এই ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ চাই আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া আমি ঘৰলৈ যাওঁ এয়া আহি গ'ল আমাৰ মেট্ৰ' ট্ৰেইন আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই